আপোনালোকে জানেনে কেজিএফৰ কাৰণে ভাৰতবৰ্ষত প্ৰথমবাৰ হাইড্ৰ পাৱাৰ প্লান্ট বহিছিল। কেজিএফ মানে হ'ল কলাৰ গোল্ড ফিল্ড, য'ৰ পৰা সোণ উলিওৱা হয়। 1902 চনত তাৰ পৰা সোণ উলিয়াবৰ কাৰণে ডাঙৰ ডাঙৰ মেচিন আনিছিল, কিন্তু সেই মেচিনবোৰ অকল ইলেক্ট্ৰিচিটিতহে চলিছিল। 1902 চনত সেইখিনি সময়ত ভাৰতৰ কোনো জেগাতে ইলেক্ট্ৰিচিটি উৎপাদন হোৱা নাছিল। এতিয়া ফাৰ্ষ্ট টাইম ইণ্ডিয়াত হাইড্ৰ প্লান্ট বহোৱা হৈছিল আৰু তাৰ নাম আছিল কাবেৰী ইলেক্ট্ৰিক পাৱাৰ প্লান্ট। এই কথাটো ইমানেই ডাঙৰ আছিল যে 1902 চনত অকল জাপানৰ টকিঅ'তহে ইলেক্ট্ৰিচিটি উৎপাদন হৈছিল। বন্ধুসকল, কেজিএফত ইলেক্ট্ৰিচিটি ছাপ্লাই কৰিবৰ কাৰণে যোনটো প্লান্ট বনোৱা হৈছিল তাত ইমানে বিদ্যুৎ উৎপাদন কৰা হৈছিল যে তাৰ ওচৰে পাজৰে থকা চহৰবোৰতো ইলেক্ট্ৰিচিটি ছাপ্লাই কৰা গৈছিল। এতিয়া বেংগালুৰু, বৰ্তমানৰ বেংগালোৰ প্ৰথম এনেকুৱা চহৰ য'ত ইলেক্ট্ৰিচিটি পাইছিল। চ' বন্ধুসকল, আপোনালোকৰ এই ইনফৰ্মেটিভ ভিডিঅ'টো চাই কেনেকুৱা লাগিল মোক জনাব। ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।